আৰু এই ইলেকশ্যনটো চৰকাৰতকৈ বেছি স্থানীয় ৰাইজে বিচাৰিছে। স্থানীয় ৰাইজে আহি পেলাই কৈছে যে এসময়ত য'ত খেতি কৰিছিলে তাত খেতি কৰিব নোৱাৰা হ'ল। এই এনেকৈ অবৈধভাৱে হকে পাই নহকে চৰকাৰী মাটিত তেওঁলোকে পুখুৰী খন্দাৰ ফলত এটা কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া এই অঞ্চলৰ পৰা আপুনি দেখিছে যে পানী ওলাই যাব নোৱাৰে, সেইকাৰণে কৰা হৈছে। এতিয়া খালি এটা আমাৰ লেবাৰ দি আমি কাম কৰাইছিলোঁ, মই দেখিছোঁ যে লেবাৰ দি বৰ বেছি কাম নহ'ব। আমাৰ এটাই খালি অকণমান অসুবিধা যে গুৱাহাটীত বা গোটেই অসমত মানে পকলেন বুলি কয়, সেইটো পানীত হেৰি এখন ফিচাৰীখন থাকে, তেনেকৈ চলিব পৰা হেৰি খুব কম। সেইকাৰণে সেইটো আমি গুৱাহাটীৰ পৰা অনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া তেওঁলোকে কামখিনি যিখিনি পাৰে কৰি থাকক, কিন্তু অতি শীঘ্ৰে আমি পকলেন আনি পেলাই এই কামটো কৰাবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত স্থানীয় লোকেও আপত্তি জনাইছে। স্থানীয় লোকৰ আপুনিতো আপত্তি দেখিলে আপুনি আচৰিত হৈ যাব। এই ইভিকশ্যনটো এনেই কি হয়, ইভিকশ্যন এটা কৰিলে স্থানীয় লোকৰ অকণমান হ'লেও মনত দুখ পায়। আজি 90% স্থানীয় লোকে তাত ভাল পাইছে। মানে এছাম লোকে নিজৰ গাৰ বলত এনেকৈ এইবিলাক হেৰি কৰি কোনো নিয়ম নীতি নেমানি তেওঁলোকে এই পুখুৰীবিলাক খান্দি, আপুনি ভাবকচোন কেনেধৰণে পুখুৰী খান্দি, মানে এই এনেকৈ খান্দে নেকি পুখুৰী? গোটেই চাৰিওপিনে কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ অসুবিধা হৈছে, এইটো হেৰি কৰিবলৈ দিয়া নহয়। এইটো ভঙা হ'ব আৰু গোটেই অঞ্চলত এইটো অকল প্ৰথম পৰ্যায়ে এনেকৈ পুখুৰী যিমানে খান্দিছে গোটেই চব পুখুৰী দেখা গৈছে ইয়াত বিভিন্ন অঞ্চলত গুৰুজনাৰ জন্মস্থান চাৰিওকাষৰীয়া বিভিন্ন অঞ্চলত তেওঁলোকে নিজৰ মেধিপট্টা ভূমি কিন্তু অবৈধ পুখুৰী নিৰ্মাণ কৰিছে, কাৰণ কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই। আৰু যাৰ কাৰণে কি বহুতো যি পানী আহে এই জলধাৰাত বাধাৰ সৃষ্টি হৈছে আৰু বছৰ বছৰ ধৰি জলমগ্ন হৈ থাকে বৃহত্তৰ অঞ্চলবিলাক। আৰু কিবা ব্যৱস্থা লোৱা হ'ব। ইমান বছৰ কি বছৰ ধৰি লওক ব্যৱস্থা লোৱা হোৱা নাই, হঠাতেতো আমি কৰি দিব নোৱাৰোঁ। এতিয়া তাৰ ব্যৱস্থা লোৱা হৈছে, এতিয়া ক্ৰমান্বয়ে সেইখিনি চলি থাকিব, আপোনালোকে দেখিব, সেইটো হ'ব। কিন্তু যি বৃহৎ গতিত তেওঁলোকে অবৈধভাৱে এইখিনি কাম কৰিছে, সেইখিনি সময় লাগিব, আমাক সময় দিব লাগিব, কৰাটোতো আমি কৰিমেই।